নতুন বস্তু লৈ আহিছোঁ। নতুন নহয় আচলতে, এইটো সকলোৱে খায়। আমিও ভাদমহীয়া যেতিয়া আমাৰ নামঘৰত প্ৰসাদ দিয়ে বা ভাদমহীয়া সকামবিলাকত এনেকুৱা গাজি মগু দিয়ে, সকলোৱে হয়তো খাইছে, আমিও খাওঁ। আজি বোলো এনেকৈ গাজি কৰি খাওঁচোন। মাজে মাজে এনেকৈ খায়ে থাকোঁ বাৰু। এয়া মই মগুখিনি এনেকৈ বুট আৰু মগু দুয়োটা মিক্স কৰি তিয়াই লৈছিলোঁ। লৈ পেলাই এতিয়া এইখিনি ৰুমালখনলৈ দি দিম। এতিয়া এই মগুখিনি মই এখন চফা ৰুমালত এনেকৈ দি দিম। এয়া মই এনেকৈ দিছোঁ। এনেকৈ ৰুমালখনত যেতিয়া দি দিয়া হয়, তেতিয়া ৰুমালখন অকণমান সেমেকা ৰুমাল ল'ব লাগে, অকণমান পানীত তিয়াই চেপি ল'ব লাগে, তেতিয়া আৰু ভাল হয়। তাৰপৰা এনেকৈ মই এতিয়া গাঁঠি মাৰি দিলোঁ। গাঁঠি মাৰি থৈ দিলোঁ মই। এতিয়া চাচোন, এৰাতি এনেকৈ ৰাখি দিম। নেক্সট ৰাতি খুলিছোঁ এতিয়া। গাঁঠিটো যিহেতু মই টাইটকৈ মাৰিছিলোঁ, সেইকাৰণে সোনকালে খুলিব পৰা নাই। এইয়া চাওকচোন কিমান ধুনীয়াকৈ গাজ ওলাইছে। এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল খাব পাৰিলে। মই কিন্তু এনেকৈ খাই বহুত ভাল পাওঁ। কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। এয়া বুটখিনিও গাজি ওলাইছে। ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টো কৰিবচোন কেনেকুৱা হৈছে। এনেকৈ গাজি মগুৰ লগত যদি নাৰিকল কাটি দিয়া হয়, তেতিয়া খাবলৈ আৰু ভাল লাগে। লগতে আদাও দিব পাৰে। মোৰ বাৰু আজি নাৰিকল নাই। হৈ গ'ল ধুনীয়াকৈ গাজি। এতিয়া বাতিত উলিয়াই ল'লোঁ। উলিয়াই খাম আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ ভালকৈ।